এটা কথাকে কো কেনেকুৱা লাগিছে আমাক welcome back to our YouTube channel Edinpreve Entertainment and welcome back to our another vlog. মই এতিয়া আছো মৰিগাঁৱত আজি আমাৰ আকৌ বেলেগ এজন Edinpreve Entertainment মেম্বাৰক লগ কৰিবলৈ গৈ আছো কোন আপোনালোকক দেখাম আৰু মোৰ লগত আছে মিলি আমি এতিয়া গৈ আছো টাউনৰ ফালে সেই মেম্বাৰজনক লগ কৰিবলৈ আপোনালোকক দেখাই আছো এয়া আমি এতিয়া গৈ আছো টমটমত যদি আমাৰ গ্ৰুপৰ মেম্বাৰ যাক লগ কৰিবলৈ আহিছে তেখেতে গম নাপায় যে পিছে পিছে গৈ আছো এইজনী আমাৰ মেম্বাৰগৰাকী পাই গ'লে আছে ঢিকি হাই দিদিয়া হাই আমি আমাৰ Edinpreve Entertainment মেম্বাৰ ঢিটিক লগ কৰিবলৈ আমি আহিছোঁ বাকী কি কৰিম দেখাই আছোঁ আমি আহিলোঁ ৰেষ্টুৰেণ্ট এখনত এতিয়া বহি আছোঁ ৰেষ্টুৰেণ্টখন বহুত দিনৰ পাছত ঢিটিক এনেকৈ লগ পোৱাৰ কাৰণে আমি সকলোৱে কথাৰ মাজত ইমানেই সোমাই গ'লোঁ সময়খিনি কেতিয়া পাৰ হৈ গ'ল আমি ধৰিবই নোৱাৰিলোঁ বহুত খাবলৈ লৈছো আপোনালোকক খোৱাটো দেখাবলৈ পাহৰি গ'লে সেইকাৰণে এইবাৰ আগতীয়াকৈ দেখাই দিছোঁ আমি ৰেষ্টুৰেণ্টৰ পৰা ওলালোঁ খালোঁ এতিয়া আমি এফালে যাওঁ আমি ক'ত যাওঁ দেখাই আছোঁ আমি এতিয়া আহিছোঁ মৰিগাঁও গান্ধী ভৱনত ইয়াত হৈ আছে আপোনালোকৰ জিলা পৰ্যায়ৰ হস্ততাঁত বস্ত্ৰৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা মোৰ মাতটো নুশুনিব পাৰে গান বজি আছে সেইকাৰণে আহি আছোঁ আমি এতিয়া বৰ্তমান এটা নামঘৰলৈ আহিলোঁ মৰিগাঁৱৰ মাজমজিয়াতে আছে খুবেই ধুনীয়া নামঘৰ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ চাওকচোন এইটো এটা কৃষ্ণৰ নামঘৰ হয় তো গোটেইকেইজনীয়ে মানে ভগৱানৰ আশীষ ল'বলৈ এইবাৰ আহিলোঁ এই তেখেত ফোনত বিজি হৈ আছে একেবাৰে তামাম ব্যস্ত ফোনত ব্যস্ত তামাম পিছে একো নাই মন্দিৰটো আহি বহুত ভাল কৰিছে মন্দিৰ নহয় নামঘৰটো আহি বহুত ভাল লাগিছে তাৰ সন্মুখতে হৈ আছে মেলা আপোনালোকক যে দেখাইছিলোঁ বাণিজ্য মেলা হৈ আছে বাৰু যি নহওক নামঘৰটোত সোমাইহে বেছি ভাল লাগিল পৰিৱেশটো বহুত ধুনীয়া এতিয়া আমি আকৌ যাবলৈ লৈছোঁ ইমান দিনৰ মূৰত লগ পাই কেনেকুৱা লাগিল বহুত ভাল লাগিল ঢিটিক ইমান দিনৰ মূৰত লগ পাই কেনেকুৱা লাগিল বহুত ভাল লাগিল মই একদম আজি স্পেচিয়েল পাৰ্চন দেই গোটেইকেইজনীৰ কাৰণে আমি ফুৰি আহিলোগে আজি ব্লগটো আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'ত লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'বিলাক সদায় মৰম আৰু আশীৰ্বাদ দি চাই থাকিব এয়া কৈছে নহয় আমাৰ বাকীবোৰ মেম্বাৰে আমাক সদায় এনেকৈ মৰম দিব তো এতিয়াৰ কাৰণে আমি বিদায় লৈছোঁ একেলগে Bye.